গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই অনলাইন পাঠদান কৰিম। ক্লাছ 6 এছামিজ মিডিয়াম ছাবজেক্ট অংকুৰণ পাঠ নং 6। আজি পাঠ নং 6ৰ মিত্ৰ আজি আহি আমাৰ যিটো পাঠ কৰিছোঁ এইটো অলপ মন কৰিব। আজি শেষৰ ফালে দ্বাৰপাল আদেশ কৰক মহাৰাজ। এতিয়া দ্বাৰপালে কি কৈছে? মহাৰাজক আদেশ কৰিবলৈ অনুমতি দিছে। মহাৰাজ যজ্ঞদত্তলৈ আঙুলিয়াই তেখেতৰ পৰিয়ালটোক শীঘ্ৰে সসন্মানে ৰাজ কাৰেঙলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কোৱা। খঙেৰে সেই কৃতজ্ঞ স্বৰ্ণকাৰজনক অতি শীঘ্ৰে বন্দী কৰি আনা। এটি স্বৰ্ণকাৰজনক অতি শীঘ্ৰে বন্দী মানে এৰেষ্ট কৰি আনিবলৈ অনুমতি দিছে। দ্বাৰপাল যি বা আজ্ঞা মহাৰাজ যি আজ্ঞা দিছে আদেশ দিছে পালন কৰিম। দ্বাৰপালৰ প্ৰস্থান মহাৰাজে আসনৰ পৰা উঠি কিবা চিন্তা কৰিব। তেওঁলৈ চাই মহামন্ত্ৰী আৰু যজ্ঞদত্ত থিয় হ'ব। মহাৰাজে আসনৰ পৰা উঠি চিন্তা কৰিছিল আৰু তেওঁ চাই মহামন্ত্ৰী আৰু যজ্ঞদত্তক থিয় হ'বলৈ অনুমতি দিছে। মহামন্ত্ৰী মহাৰাজ এতিয়া বা কি চিন্তিত নিমগ্ন হৈছে। এতিয়া মহামন্ত্ৰী ক'লে মহাৰাজ এতিয়া খুব চিন্তিত হৈ আছে। মহাৰাজ চিন্তা কৰা নাই, মহামন্ত্ৰী তুলনাহে কৰিছোঁ। মহাৰাজে কৈছে চিন্তা কৰা নাই। এমুঠি অন্নৰ বিনিময়ত সামান্য কুকুৰ এটাও তাৰ প্ৰভূতিৰ পৰিচয় দিয়ে। ইয়াৰ বিপৰীতে জীৱনদাতাকো জীৱশ্ৰেষ্ঠ মনুষ্য জাতিয়ে তিলমাত্ৰ কৃতজ্ঞতাৰ উপহাৰ দিব নাজানে। তেওঁ শ্ৰেষ্ঠ কোন? তেওঁ কৈছে তেওঁ শ্ৰেষ্ঠ কোন? মানুহ নে আন প্ৰাণী? এই প্ৰাণীবোৰক আমি অলপ স্নেহ মৰম স্নেহ আৰু ভালপোৱা দিব নোৱাৰোঁনে? কৈছে আমি যিকোনো জীৱ জন্তু মানুহ অলপ মৰম স্নেহ দিব পাৰোঁনে? এই কথা কৈছিল। আজি আহি আমাৰ পাঠ ইমানতেই যিটো পাঠ কৰিলোঁ আৰু বুজাই দিলোঁ। এতিয়া তোমালোকৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰবোৰ চাব। শব্দবোৰৰ স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াত কিছুমান